हेलो एवरीवन आज भिडिओ मैं एनेक स्टार्ट करूँ डिकिर मन तो एकेबारे बेया आमार रूमर टिभिटो बेया हल ताके मेकानिक एजन आहिसे चाई आसिले आरो एफाले डिकिये निजर बार्थडेले बुली जुटा अर्डार करिसिले चाओकचोन एजोर बहुत धुनिया लागिसे मोर आरो एजोर हि निजे लैसिले आरो मो तार कारणे गिफ्ट लै थैसो ताक कोआ नाइ आरो सुए लै थैसो आरो एफाले डिकी डिउटी पा आहि पाइसिलेहे तार पिছত एकेटा समयते मानुहजनो आहि गल तारपा एटा टिभिटो चाइ दिसे आरो तेও ताके टेनशने हो गइसिले मो घरले जाउते ठीके आसिले याले अहार दुदिन माনৰ আগত ডিকে মোক কৈছিলে টিভিটো অকমান প্ৰবলেম কৰিছে সবাৰ হাতবাৰ মান অন অফ কৰাৰ পাছতহে অন হয় মানে টিভিটো বাৰ্থডে ৰুমাল দিম ৰুমাল হেল্ল তো মানুহজনে চাই পেনি ক'লে টিভিটোৰ কিবা বৰ্ড এখন বেয়া হ'ল হেতু ঠিক কৰিলে 21000 22000 মান পৰিব তো বাকি এতিয়া এৰুৱাই দিছে সব আৰু ৰিকি টিভিটো বেয়া হৈছিলে একে প্ৰবলেম হৈছিলে তাৰ টিভিটো চাই মেলি দিলে হেতু ঠিক কৰিব পাৰিব বুলি ক'লে হি নতুনকে ললেও বাৰু এটা এফালে মই মানুহজনৰ কাৰণে চাহ লৈ আহিছো তেওঁ কামখিনি যেহেতু কৰোতে বহুত দেৰি হৈ গ'ল তাকে মনটো বেয়া লাগি গৈছে ঘৰৰ পৰা অহা পিছত ইফালে বস্তু তেনেকে আছে হামৰাই নাছিলে ইফালেটো প্ৰবলেম ষ্টাৰ্ট হ'লে ডিকিমা ওলাই আহিছো টিভি কাৰণে চাবলৈ যাবলৈ ওলাই আহোঁতে 7:30 হ'ল একচুৱেলি আমাৰ যে বহুত অকণমান টোপনিও ধৰিলে আপোনালোকক কৈছিলে যিহেতু বহুত দেৰি হৈ গ'ল অকণমান শুলো আৰু হাফ এন আৱাৰ মান দেন ৰেডি হ'লো ইয়াত 7:30 হ'ল সো পটাপট ওলাইছো হেলমেটটো ডিকি ভাগৰ হয় মোৰ ইয়াত হেলমেট নাই যে তাৰটোকে পিন্ধিছো ৰেডি হওঁতে ভাবিছিলোঁ আপোনালোকক দেখাম বুলি কিন্তু বেছি একো তেনেকৈ কৰাই নাই যে বহুত দেৰি হৈছে নহ'লে আকৌ আনি বনাবলৈ আছে আৰু এইফালে চাবিটা আহি আছে ডিকি মই বাইকতে যাম বৰষুণটো যে এৰিলে অকণমান ফাইনেলি পালোহি আমি লুট গয়া ডিকি লুট গয়া এফালে টিভি কেইটামান চালো এইকেইটা মোৰ ভালে লাগিছিলে গোটেইকেইটা সাইজকেইটা ইয়াত দেখিবলৈ অলপ সৰু নিচিনা লাগিছে কিন্তু এইখিনি 55ৰ হয় ডাঙৰ আছিলে বহুত এফালে চাবিৰে পইলটো লৈ আহি গ'ল আৰু ইমান কিউট চাওকচোন তুমি টিভি চাব আহিছা নেকি টিভি চাব আহিছা মোৰ পছন্দ এইটো হৈছিলে কিন্তু এইটোৰ সাইজটো আমাৰ তাত নবহিব সো তাতকে সৰু যিটো সাইজ হেতুৱে ল'ব লাগিব তথাপিতো চাই আছো আৰু এইটো যিটো মই আপোনাক ফাৰ্ষ্ট ওয়ানটো দেখাইছিলো হেতু আপোনাৰ 2.5 লাখ ফাইনেলি আমি এটা ললো আৰু আমাৰ পছন্দৰ তাৰ সাইজটো হিচাপত আৰু PS5 এটাও দিকিয়ে ললে আমাৰ PS4 টো এক্সচেঞ্জ কৰি পেনি তো তাৰো গেম খেলা আগতে বহুত বেছিয়ে ভাল পায় গেম খেলি এবাৰ মই শিকিব লাগিব गेम दिकिया साइड হৈছে এইখন মইতো নেখেলো হিয়ে খেলে কিন্তু 3 বছৰত মাজলৈকে খেলা দেখাই নাই আগৰটো আছিলে আমাৰ পছন্দ এটো হৈছিলে এটো খালি আমাৰ তাত নবহিব হেতু কাৰণে এটো সাইজ বহিব বুলি ক'লে এটো 55 এটো 65 তাৰ পিছত আপোনাৰ ইয়াৰে মিনি মানে সৰু যিটো 55 হেতু হয় হেতু আমি এটা অৰ্ডাৰ কৰিলো তথাপিতো এটো কাইলে লৈ যাব যদি বহুমা মানে বহি যায় তাত তেকে এটো বহাই দিব যদি এটো নবহে তেতিয়া হেতুটো লৈ যাবই আৰু হেতু কৰি সো হেতু কাৰণে পেমেন্টটো আজি ফুল কৰি দিয়া হোৱা নাই আৰু কাইলেহে গম পাম এটো আপোনাৰ 2.5 লাখ গম পাইনে এটো 170 নে কিমান আছিল আৰু তাৰ প্ৰাইসটো এতিয়ালৈকে মই গমেই পোৱা নাই মই হেফালে যাবলৈ পোৱা নাই সো পেমেন্ট কৰাৰ পিছতে গম পাম এতিয়া বৰ্তমান এটো মই মানে ডিসকাউন্ট দি পিনি কৈছো বাৰু তো ইয়াৰ অৰিজিনাল প্ৰাইসটো 250 হয় 2,50,000 তাৰ পিছত এতিয়া এটো কাইলে মই এটো বহুত পছন্দ হৈছে সো বহে যদি বহি যাব আৰু বাকি এটো চাওক না ইমান মজা লাগে ন হোম যাবলগীয়া আছে সোহমখন এই সাইডে মানে পিছফালে আছে সো ভিতৰতে যাব পাৰি পটকছে গৈ পিনি তাপা কেন্ডেল ল'ব লাগিব মানে মোক যেনেকুৱা কেন্ডেল লাগে সোহমত পাই যায় সো আগৰবাৰ মোৰ বাৰ্থডেতে লৈছিলো সো ডিকি বাৰ্থডে কাৰণে ভাবিলো লৈ লওঁ তাতে আৰু কফি খালো মমো খালো ওতেই কৈছিলে 20000 পাম বুলি কৈছিলে তেতিয়া ডিকে নিদিলে তো আজি PS5 টো বলে একেবাৰে লৈ যাওঁ হেতু এক্সচেঞ্জ কৰি দিব আৰু এক্সট্ৰা দিব লগা হ'ল এক্সট্ৰা 10000 দিব লগা হৈছে নেকি সো কলে লৈ লওঁ নিমলে লৈ লোৱা কাৰণ আকৌ আপোনাৰ বেয়া হৈ যাব তাপা যিটো এতিয়া পাইছো হেতু নাপাম ভ্যালুটো হেতু কাৰণে সো দি দিয়া টিভি আমি আগৰ বছৰ আগষ্টতে লোৱা কথা আছিলে বাট তেতিয়া টিভিটো একো প্ৰবলেম হোৱাই নাছিলে ন জাস্ট সাইডত অকমান ডট হৈছিলে হেতু কাৰণে মই তেতিয়া ক'লো নালাগে আকৌ ইমান টকা যাব এতিয়া তাপা হেতু কাৰণে কেনসেল কৰা হৈ গ'ল এতিয়া মানে পটকছে বেয়া হৈ গ'ল আৰু
সুধি দিলোঁ সেইটো 2.5 লাখে হয় এইটো 2,30,000 ডিছকাউণ্ট দি 1,75,000 মান আহিব মই 160 বুলি ক'লোঁ ন আপোনালোকক আৰু এইটো ডিছকাউণ্ট দি একে ছেমে আহিব অলম'ষ্ট তাতকৈ 20,000 বেছি মানে 180-90 মান আহিব এইটো তো সেয়াই আৰু বাকী সেইটো আপোনাৰ তেনেকুৱাই আৰু হেল্ল' এভৰিৱান জাষ্ট ঘৰ আহি পালোহি ঘৰ পাওঁতে চাওক 9:20 হ'ল ৰিকিয়ে মাংসটো বনালে এতিয়া মই বাকী মানে চব্জি চবলৈ তাৰপিছত আৰু কিবা এটা পাপালে স্পেচিয়েলকৈ বনালেই হৈ যাব 10টালৈকে হৈ যাব বাৰু এতিয়া প্ৰব্লেম নাই খালি মানে কি হ'ল আপোনাৰ আমাৰ তাতে বহুত দেৰি হৈ গ'ল আকৌ আপোনাৰ এইবোৰ পে'মেণ্ট কৰা সেইখিনি গোটেইখিনি কৰা হৈ গ'ল মানে যিমানটো কৰিব লাগে সিমানটোৱে কৰি থোৱা আছে তো কাইলৈ 2টা টিভি আনি পিনি চাব মানে যিটো ফিট হয় আৰু যদি 65টো হ'বতো নালাগে মানে আমাৰ আগৰটো ইমানডোখৰৰ পৰা ইমানটোলে আমাৰ 59 আছে মানে গম পাইছে আৰু টিভি সদায় এনেকৈ ক্ৰছকৈ যিহেতু থাকে চ' আপোনাৰ তাৰ লেংথটোৱে হৈছে আপোনাৰ 63 মান মানে চ' আমাৰ আকৌ এইখন বৰ্ড আছে চ' এইটো কাৰণে নিমিলিব বুলি কৈছে তথাপিতো দাদাজনে কৈছে এবাৰ চেক এটা কৰাই ল'ম বুলি কৈছে মোৰ হিচাপত মানে বহিলেও একদম পইণ্ট টু পইণ্ট বহিব কিন্তু আকৌ আপোনাৰ চুইচকেইটা ইয়াতহে আছে তো সেইটো কাৰণে প্ৰব্লেম হ'ব পাৰে এইটো আপোনাৰ আমাৰ আছিলে এইটো 49 নেকি মেবি তেনেকুৱা আছিলে মানে এইটো আপোনাৰ ক্ৰছকৈ এইটো আপোনাৰ একো প্ৰব্লেম হোৱা নাই জানেনে জাষ্ট পাৱাৰটো নাপায় নেকি মেবি ইয়াত ব্লিংক কৰি থাকে কেইবাবাৰো অন অফ কৰিব লাগে কৈছিলে আপোনাক চ' আমাৰ টিভিটো এতিয়া মানে কিমান লৈছে এইটো নালাগে বাৰু খালি মানে অৰিজিনেল তাৰ যিটো প্ৰাইচ আছিলে সেইটো 1,80,000 আছিলে আৰু তেওঁলোকে অলম'ষ্ট মানে আপোনাৰ 50,000ৰ ওচৰা-ওচৰি কমাই দিছে মানে কি হয় ন সেইখন আপোনাৰ ছনী যিখন আছে ৰাগাৰ তাতে আছে মই যোৰহাটৰে হয় ন তেওঁলোকে মানে আপোনাৰ অনলাইনতকৈ কমত দিয়ে মানে আৰু তাতে ডিগ্ৰী চিনাকিও হয় চ' আপোনালোকে যাব পাৰিব একদম কমতে পাব আৰু অনলাইন ল'লে কি হয় ন কেনেবাকৈ কিবা প্ৰব্লেম হ'লে আকৌ দিগদাৰ হ'ব নি তেনেকুৱা টেনশ্যন এটা থাকে আৰু যিহেতু ইয়াত অনলাইনৰ অলম'ষ্ট ছেমেই মানে তাতকৈ বেছিহে দিছে তো ডাইৰেক্ট তাতে কিনিব পাৰিব আমি তাৰ পৰাই লৈ আছোঁ বস্তু আৰু লগতে PS3 কৈছিল ন এইটো PS4 হয় হেনো মই নিজে গম নাপাওঁ চ' সেইটো কাইলৈ লৈ যাব লৈ পিনি ইটো লগাই থৈ যাবহি তো কাইলৈ সেইকেইটা বস্তু আহিব আৰু গেম মই ডিগিক খেলা দেখাই নাই মোৰ বিয়া আগতেহে খেলিছিলে হেনো তাৰপৰা আৰু খেলাই টাইমো নিমিলে তো এতিয়া আকৌ গেম চেম লৈ আহিছে খেলিব হেনো সি খেলক দিয়কচোন কিমাননো কৰিব আৰু এইটো টিভি মোৰ বহুত মৰমৰো হয় বিয়াৰ পাছত মানে আছে ন ৰুমত তেতিয়াৰ পৰা চ' সেয়াই আৰু এই টিভিটো আমি দি দিম তো এই টিভিটোৰ কাৰণে আমি 5,000 পাইছোঁ টিভিটোৰ চ' সেইটো কাৰণে দি দিছোঁ আৰু ঘৰত ৰাখিবলৈও জেগা নাই ৰাখিনো কি কৰিব তেনেকুৱা আৰু সেয়াই এতিয়া পটাপট মই বনাই মেলি লৈছোঁ দেই চ' বুলি ক'লোঁ চ' ৰাগা পাই কেণ্ডেল ল'লোঁ ডিকিৰ কাৰণে ডিকি যিহেতু বাৰ্থডে 5 তাৰিখ আৰু হৈছে আজি 2 তাৰিখ গ'লে আৰু 2-3 ধৰকচোন একেবাৰে যাওঁতে লৈ আহিলোঁ কেণ্ডেলকেইডাল এই কেণ্ডেলটো মই বেলেগ ক'তো পোৱাই নাই মানে চ' ৰাগাত নিজৰো আনিছিলোঁ যে পটাপট ল'লোগৈ ৰ'ব মই চেঞ্জ কৰি লওঁ তো নেক্সট ডে মৰ্ণিং মই প্লাবিতাই প্লেন কৰিলোঁ যে আজি পুৰিকে বনোৱা যাওক আৰু মায়ে ক'লে আজি মই ক্ষীৰ বনাম চ' আমাৰ পুৰি মই বেলি গৈছোঁ প্লাবিতাই ভাজি গৈছে আৰু এইফালে মাৰ ক্ষীৰ ডান মায়ে ক্ষীৰটো বৰ ধুনীয়াকৈ বনায় আৰু এইফালে পূৰা ফুলা ফুলা পুৰি ৰেডি হৈ গৈছে মই ইমান পুৰি ভাল নাপাওঁ খালি ঘৰৰ মানুহখিনিয়ে খাই কাৰণে বনাই দিওঁ আৰু মাৰ মিঠাটো বহুত ধুনীয়া হয় ক্ষীৰৰ আৰু প্ৰথমতে পাপাকে দি লৈছে খাবলৈ আমিখিনি অকণমান দেৰিকৈ খাওঁ আৰু এণ্ড আমাৰ টিভি আহি গ'ল ফাইনেলি PS5টো আমি আগদিনাখনে আহোঁতে লৈ আহিছিলোঁ টিভিটো অনা নাছিলোঁ আৰু সেইটো চাইডে আৰু ইটো টিভিৰ জোখটো এয়া লৈ আহিছিলে ইয়াত জুখি চাবলৈ হ'বনে নহয় এভৰিৱান মোৰ এনেকুৱা যে টোপনি ধৰিছে তথাপিতো নাই বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অকণমান শুম বুলি ভাবিছিলোঁহে টিভিটো আহিলে এতিয়া আনিলে ইনষ্টলেশ্যন কৰা মানুহখিনি অহা নাই দোকানৰ মানুহখিনি আহিছিলে তেওঁলোকে টিভিটোত থ'লে আৰু এইফালে আমাৰ বাৰ্থডে বয় আপোনালোকে আশীৰ্বাদ কৰিব দেই তাৰ কাৰণে এফালে প্লাবিতা মই ইয়াতে বহি আছোঁ আৰু বাকী পৰিয়ালৰ মানুহখিনিয়ে আছিলে আৰু চব আৰু সকলোকে লগ পাই বহুত দিনৰ মূৰত ইমানেই ভাল লাগিছে যে কাৰণ বহুত দিনৰ পৰা আমি কোনো লগেই পোৱা নাছিলোঁ তাৰপিছত এফালে মণিবা পূৰা কামত লাগি আছিলে আৰু এইফালে মণিবা এতিয়া ফাইনেলি আমাৰ ওচৰলৈ আহিবলৈ সময় পাইছে ৰাতিপুৱাৰ পৰা বেছিজনী বনাই আছে মানে তাৰ লগৰ ল'ৰাখিনি আহিলে তেনেকৈ আহিয়ে আছে যে মানুহ তাৰপৰা এতিয়া পৰিয়ালৰ মানুহখিনিৰ কাৰণে আকৌ বনাব লগা হৈছে মণিবা আজি তুমি কিমান খানা বনালা মণিবা 4 কেজি মাংস 6 কুকাৰ পোলাও অলৰেডি ডান আকৌ পোলাও মানে 7 কুকাৰমান হ'ল চাগে যে মণিবা হয় নাই
বনাওঁতে মনিব হাই চিমুলি হেল্পাৰ হাই একদম মানে জোখতকৈ হাই জৰি আৰু এইফালে আমি খাবলৈ বহি গ'লোঁ যিহেতু ঘৰত আকৌ খানা বনাবগৈ লাগিব বাকীকেইটালৈ ফাইনেলি টিভি লগোৱা হৈ গ'ল প্লে ষ্টেচনো কানেক্ট কৰি থৈ গ'ল আগৰটোতকৈ ডাঙৰ হয় ভাল লাগিছে দেখি পিনি আৰু বাকী তাৰ পৰা আহোঁতে সেয়া আপোনাৰ 9টা বাজিলে পাওঁতে ইমানেই বৰষুণ দিছে তথাপিতো তিতি গোটেই কাপোৰ তিতা আৰু আধা ৰাস্তাৰ পৰা তাই মই দুইজনীয়ে পূৰা দৌৰি আহিছোঁ তো এবাৰ কিটচেনত চাই আহোঁগৈ কি বনিছে কি নাই তাৰপিছত আকৌ আপোনালোকক লগ পাম দেই সেইটোতছে ইমানখিনিমান ডাঙৰ হয় নাই এভৰিৱান আজি একচুৱেলি দিনটো ব্লগ বনোৱা নাই বাট এতিয়া ভাবিলোঁ অকণমান ভিডিঅ' বনাই থওঁ কাইলৈ যিটো ব্লগ বনাম তাৰ লগত এড কৰি দিবলৈ কাইলৈ বহুত এটা স্পেচিয়েল দিন আছে ডিকিৰ বাৰ্থডে চ' সেইটো কাৰণে অকণমান এতিয়া বজাৰ কৰিব যাওঁ বাকী প্লেনটোৰ বিষয়ে এতিয়া ক'ব নোৱাৰোঁ কাৰণ ডিকিৰ ওচৰতে আছে চ' সেইটো কাৰণে কাইলৈ মই ধুনীয়াকৈ ৰাতিপুৱা টাইমত আপোনালোকক জনাই দিম বাকী এতিয়া কেইটামান বজাৰ আছে মানে ব্ৰেকফাষ্টত খাবৰ কাৰণে কিবাকিবি লৈ লওঁ তাৰপিছত মাটন অলপমান লওঁ কাৰণ কাইলৈ যিটো প্লেন কৰিছোঁ এইটো আমাৰ লাঞ্চত হ'ব চ' ডিনাৰত খাবৰ কাৰণে মাটনটো একেবাৰে লৈ লওঁ তেতিয়া আগবেলা মই বনাই মেলি আজৰি হৈ যাব পাৰিম আৰু তেতিয়া তাৰ পৰা লেটকৈ আহিলেও ধৰক আকৌ ৰাতি বনাবহি নালাগে আৰু আৰামছে খালেই হ'ব আৰু অলপমান কিবাকিবি তাৰ কাৰণে বস্তু গিফ্ট লোৱা হৈ গ'ল ডান খালি মোৰ নিজৰ কাৰণে দুটামান বস্তু দিয়া আছিলে সেইকেইটা আহি পোৱা নাই আৰু গিফ্টৰ মানে কেইবাটাও গিফ্ট তেনেকৈ মিলাই পিনি মানে কিবা এটা প্লেন কৰিছিলোঁ কিন্তু সেইটো হিচাপততো নহ'ব দুটা আহিলে এটা এতিয়ালৈকে অহাই নাই আজিতো নাহিলে আজিলৈকে আৰু এইফালে 8টাই বাজিব হ'ল ডিগ্ৰী ফিল্ড আছিলে ফিল্ডৰ পৰা আহোঁতে অকণমান দেৰি হ'ল তো মই কৈছোঁ এতিয়া পটককৈ লোৱা বস্তুকেইটা লৈ আহিম মানে পেষ্ট্ৰি কিবাকিবি আৰু ৰাতিকৈ চেলিব্ৰেট কৰিবৰ কাৰণে সিমানটোৱে আৰু বাকী কেক চেক চব ডান কাইলৈ চব আহি যাব ভালকৈ আপোনালোকক মই তেতিয়া দেখাই দিম এতিয়া কৈ থৈছোঁ আৰু কথাটো হয়নে নহয় আৰু এই ড্ৰেছটো মই এটা ভিডিঅ' বনাই থৈছোঁ এইটোকে পিন্ধিছোঁ নতুনেই হয় খালি মোৰ চাইজটো অলপমান ডাঙৰ হ'ল দেখিছে লুজ হৈছে পূৰা খালি ইয়াত যিহেতু গাঁঠি এটা মাৰিব পাৰে সেইটো কাৰণে ধৰক অলপ ফিটিঙে দেখাইছে আৰু এইটো আপোনাৰ প্ৰাইজ আছিলে 320 মান পৰিছিলে নেকি মিণ্ট্ৰাত ডিছকাউণ্ট দি আছিলে যে তেতিয়া লৈছিলোঁ মই এই ৰিচেণ্টলি লৈছোঁ আৰু মানে এইফালে আমাৰ মাটন পেষ্ট্ৰি যি মোক দৰকাৰ চব লোৱা হৈ গ'ল আৰু আমাৰ ঘড়ীৰ বেটেৰীটো বেয়া হৈ আছিলে চ' ভাবিলোঁ বেটেৰীটো চেঞ্জ কৰি লওঁ আৰু তাত গ'লোঁ তাতে ডিকি সুধিছিলোঁ কিবা পচন্দ হৈছে নেকি তাত ক'লে যে এতিয়া নালাগে আৰু এতিয়া বনাই দিলোঁ একেবাৰে ডিকি আজিও অকণমান খাম বুলি ক'লে একেবাৰে বনাই দিলোঁ আৰু আমাৰ ডিকিদা সেয়া বহি আছে গোন্ধ লৈ আৰু মই চাই আছোঁ বাৰেমিয়া চটেমিয়া সেয়াই আৰু আপোনালোকক কেনেকৈ বনালোঁ দেখাবলৈ নহ'ল একদম চিম্পুলকৈ বনাইছোঁ আৰু